অভিহনে ঘৰখন খালি খালি যেন লাগিছে। তাক বিয়াখনো এইবাৰে পাতি দিম বুলি ভাবিছিলোঁ, কিন্তু দুখ নকৰিব, সময় কাপোৰে ঠিক হৈ যাব, মই আহিছোঁ দিব।
বিয়াই আমি পাছ কৰি থৈছোঁ যে তুমি নকৰা কিয় চিঠি মোক কোৱাতকৈ আপুনি খং নকৰিবচোন মোৰ চিঠিখন পঢ়োৱাৰ কিবা এটা ব্যৱস্থা কৰক এতিয়া মই কাৰ তাতে লৈ যাওঁ কোনে পঢ়ি দিব চিঠিখন কিবা লিখা আছে এয়া হেৰি এই আমাৰ হৰেণ আছে নহয় এই তেওঁ পঢ়িব জানে তেওঁ তাতে লৈ যাবচোন পঢ়িব অঁ ঠিকে মনত পেলাইছে কিন্তু হৰেণে দেখোন দোকানে খোলা নাই একো নহয় মই দিয়ক আহিব চাগে অকণমান ধৰি দিম আজি ল'ৰাটোও নাহে এইবোৰ আকৌ খাব লাগিল আকৌ দোকানটোৱে কৰিলো দেখা যাওক তাৰপিছত কি হয়
ঠিক আছে তেনেহ'লে যাবা। দাদা কাপোৰ কেইটামান ভালকৈ লেখাব দেই অলপমান ভালকৈ লেখাব। ইমান ৰঙিন অলপমান ভালকৈ লেখাব দেই। ৰাতিও মানে ভাল মাত্ৰ 200 হ'লে ৰখা যি লৈছ 200 কোনখন দিম Look, minus. বাবাৰে, Oh, right now. oh, মই থৈছোঁ আৰু বস্তুটো। আপুনি অলপ কৰি দিয়ক না। আপুনি সন্ধিয়া এপাক আহক হয় নেকি? আপোনাৰ সন্ধিয়া আহিলে মই পঢ়ি দিম আপুনি চিন্তাই কৰিব নালাগে মই বহুত ভিৰ হৈ আছে এতিয়া কাষ্টমাৰ ৰৈ আছে আপুনি চিন্তাই কৰিব নালাগে হ'ব হয় নেকি অভিপ্ৰায়? অঁ ঠিক আছে। অঁ কোনটো দিম? মই এতিয়া কাক তাতে লৈ যাওঁ, হৰেণক কৰি নিদিলে কাক কওঁ কৰিবলৈ, কি কৰোঁ এতিয়া মই? কি হ'ব? তেওঁকে ক'লে কি কৰি দিবলৈ চিঠিখন তো কৰিব জানো? দাদা আজি নেকি মিটিং কৰ মই পাহৰিছিলোঁ নহয় মোৰ কাষ্টমাৰ মিটিং আছে নহয় মিটিংখন পাহৰিলে নহয় এই টাইমচোন হ'লে বেয়া নাপাবা না চিঠিখন বেলেগৰ হাতে কৰাই ল'বা দৈনিক কৰিব আছে কিনা নকৰোঁ আজি তুমি একদমেই বেয়া নাপাবা দিয়া পইচা কৰিব লাগিছিল নহয় বাইদেউ কিমান হৈছিলে এবাৰ তুমি বেয়া নাপাবা না দেৰি হৈছে অ' মোৰ মা এগিলাচ পানী দিবাচোন। ইমান দেৰি কৰিলে নে? পিছত পঢ়ি দিলে
প্লেনো কৰি নিদিলে, গাছবোৰক দিলোঁ, গাছবোৰক কৰি নিদিলে, এতিয়া কি যে কৰোঁ মই। ময়ো ইমান গৈ আছো যে আপুনি চিঠিখন পঢ়ি আহিব। কি কৰিম এই ব্যস্ততাৰ জীৱনত আৰু অকণমান সময়ে নোলায়, যিয়ে মোৰ কাৰণে অলপমান সময় ওলাই এই চিঠিখন পঢ়ি। এই ভদ্ৰ সমাজৰ কোনো এজন মানুহ নাপালে আপুনি যে চিঠিখন পঢ়ি দিব। তাই এই শিক্ষিত সমাজৰ এনে আদৰ যে এটা মানুহ এটা আখৰ নিচিনাৰ বাবে ইমান হাৰাশাস্তি পাইছে। এই আমাৰ ভদ্ৰ সমাজ। পঢ়া লিখা যে ইমান গুৰুত্বপূৰ্ণ হৈ পৰিব কেতিয়াও ভবা নাছিলো। আজি ৰাতিপুৱা এখন চিঠি আহিছিলে, কিন্তু আমাৰ ইমানেই দূৰ গতিতে আমি দুয়ো পঢ়িব নাজানো, সেইবাবে চিঠিখনো পঢ়োৱা নহ'ল। তুমি জানা কৰিব সুজাতা? শুনিছেনে? আমাৰ সুজাতা পঢ়িব জানেতো। তুমি পঢ়িব জানা না? মই এখন চিঠি পঢ়ি দিম মা। এখন পঢ়ি দিয়া না মা। কি আছে চিঠিখনত? চাচোন মা, জলদি চাচোন। হিন্দীত লিখা আছে। सदस्पर्श श्री निवेद कलिता, भारी मन से मैं आपको ये दुखद समाचार देने के लिए लिख रहा हूँ कि आपके प्रिय पुत्र श्री अमर कलिता का दुर्भाग्यपूर्ण निधन हो गया। उन्होंने हमारे राष्ट्र की बहादुरी से सेवा की। আইতা, কি কৈছে সুজাতা? কি কৈছা তুমি? সুজাতা কি কৈছে আমাৰ অমৰ? কি কৈছে মা? তোমাৰ ভুল হৈছে মা। আমাৰ মই বহুত সুখী যে আমাৰ ল'ৰাই দেশৰ মাজে নিজৰ জীৱন ত্যাগ কৰিলে। কিন্তু এটাই দুখ হ'ল যে পঢ়া শুনা নাজানাৰ বাবে আজি আমি নিজৰ ল'ৰাৰ অন্তিম চিঠিখনো পঢ়িব
তোমার শরণ যত রাজি যত আমার জীবন অকারণ আঘাতে ঘুরিয়া পড়িলে কৃপা